কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই আবৃত্তি কৰিবলৈ লৈছোঁ স্বৰচিত এটি কবিতা। কবিতাৰ শিৰোনাম অনুভৱৰ এটোপাল চিঞাহী। অনুভৱৰ এটোপাল চিঞাহীৰে নিৰুদিষ্ট চেতনাৰে নিঃকিন কলমৰ আগে নিগৰাল শুনিতৰ ধাৰ। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, উদগ্ৰ বাসনাৰে ধৌত খোপনি পতু, ধূলিত সামৰো জীৱন। টোপাল টোপাল ৰঙা চিঞাহীৰে গাঁঠো যন্ত্ৰণাৰ মালা এধাৰ। লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা। নীৰৱ নিতাল ৰাতি গৰখীয়া বাঁহীৰ সুৰে জগাই শৈশৱ। পুৱতি তৰাৰ চিকমিকনিত বাজে দূৰ কৈশোৰৰ গান। দুপৰৰ ৰৌদ্ৰ উন্মাদনাত জ্বলে যৌৱনৰ ধুম্ৰায়িত জাল। আবেলিৰ পৌঢ় আৱেশত শিহৰিত শেষ জীৱনৰ সাধু কথা। পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা। চেতনালুপ্ত বিদায় ক্ষণত মৰণ বিনাৰ নিবিড় আলিংগনত ঋণী ঋণী ভাহে কি সুমধুৰ অময়া ৰাগিনী। নিশ্চিদ্ৰ অন্ধকাৰৰ মুখা ফালি আলোক উজ্জ্বল মহাজীৱনৰ মুক্ত পথে হাত বাউলি মাতে। এয়ে মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ ঘৰ মান।